এই আমি নিবনুৱা মই নিবনুৱা সি নিবনুৱা এই নিবনুৱা আমি দেশৰ নৱ প্ৰজন্ম নিবনুৱা পৰিচয় আমাৰ আজি ফেচবুক টুইটাৰত হঠাৎ হৈছে কি এছামে নামৰ আগে পিছে চকিদাৰ লৈছে লিখি বুজিছো আহিছে ইলেকশ্যন এয়া ইলেকশ্যনৰ ড্ৰামা শাসকেই হওক বা বিৰোধী সকলোকে লাগে মাথো ক্ষমতা এছামে চিঞৰিছে চুৰ হ'ল চকিদাৰ এছামে বোলে আচল চুৰ হ'ল গান্ধীৰ পৰিয়াল এই কোন সত্য কোন অসত্য কি প্ৰকৃততে আচল চিত্ৰ দেশৰ ভাগ্য বিধাতা এতিয়া এজাক বলিয়া বৃদ্ধ ছটিয়াই বোকা ইটোৱে সিটোক কৰে নিত্য নিকৃষ্ট ৰাজনীতিৰ পাশাত আমি বন্ধকী ভৱিষ্যত বিপন্ন অন্ধকাৰ চন্ন ইলেকশ্যনৰ ড্ৰামাত আমি নকৰোঁ ভৰসা সিহঁতৰ ইগ' বোলা মালটো ওপৰ টুনুকা গাদী থাকিলে সিহঁত হৈ পৰে কলা আৰু অন্ধ বিৰোধীত বহিলে বগলী ভকত সিহঁত চব হ'ল ভণ্ড এই ভণ্ড যদি সিহঁতৰ কিপাতেই চাকৰিৰ বজাই তেনে কোনে কৰে ৰিকমেণ্ডেশ্যনৰ এটা চহীৰ নামত লাখ লাখ টকাৰ দালালিৰ বেপাৰ কৰে নিবনুৱাৰ হুমুনিয়া কৰে নিবনুৱাই আত্মহত্যা বহুত হ'ল বন্ধকৰ বাদ দি তহঁতৰ পাৰ্টিৰ মাৰ্কেটিং ষ্ট্ৰেটেজি নেলাগে জনাব কোন যুৱৰাজ নেলাগে চিনাব কোন চকিদাৰ আৰম্ভ কৰিলে আমিও নাটক হৈ বিদ্ৰোহী নিবনুৱা দিবনুৱা বুলি নাম কৰোঁ যদি সলনি তল যাব তহঁতৰ সান্দকুৱা বালি